পুৱাই উঠি খালী পেটত কুহুমীয়া পানী, কোনোদিনে নহয় জানা গেছৰ আমনি। খোজ কঢ়াৰ অভ্যাস কৰা পুৱা গধূলি, শৰীৰটো লাগে ভাল মনো মুকলি। কি খাদ্য অপথ্য হয় জানি থোৱা ভাল, নহ'লে যে কেতিয়াবা মিলিব জঞ্জাল। মচুৰ খোৱা প্ৰচুৰ হ'লে পুৰণি কাহ আহে, ইউৰিক এচিড আছে যদি তৎক্ষণাত বাঢ়ে। তেল মছলা নিদি যদি পচলা সিজাই খায়, লাহে লাহে ইউৰিক এচিড কমি গুচি যায়। মাজে মাজে শুকান মাছ খোৱা যদি আনি, বসন্ত ৰোগ ওচৰ চাপি নাহে কাহানি। কাণৰ ভিতৰে তোমাৰ বিষ হয় যদি, কপৌ পাতৰ ৰস দিয়া দিব বিষ বধি। মাছৰ কাঁইট ডিঙিত লাগি পথালি দি ধৰে, মুড়ি চোবাই খাই দিয়া মুহূৰ্ততে এৰে। অৰ্শত যদি ভুগি আছা চিন্তা নকৰিবা, অমৰা গছৰ ছাল আনি খুন্দি ৰস খাবা। বৰালি মাছ, পুঠি মাছ, মাংস আৰু আদা, অৰ্শ ঔষধ সেৱন কৰি এইবোৰ নাখাবা। হিমগ্ল'বিন শৰীৰত গৈছে যদি কমি, ডালিমৰ গুটি খোৱা মাছৰ খোৱা বামি। পেট খামুচি ধৰি যদি হয় অহা যোৱা, ঘিউ দি গাখীৰৰ চাহ একাপ খাই যোৱা। চকু যদি খচখচাই কৰিছে আমনি, ধুই লৈ কথনা ফুলৰ ৰস দিয়া আনি। বহুমূত্ৰ ৰোগ হ'লে নয়নতৰা খায়, নিৰাময় নহ'লেও উপশম পায়। ৰাতি যদি কেতিয়াবা নাহে টোপনি, ক'লা ফুল দুটি জানা দিবা মোহাৰি। টনচিল হ'লে হয় বৰ আমনি, চতিয়ানাৰ আঠা খোৱা বিস্কুটত সানি। কোষ্ঠকাঠিন্য থাকিলে জানা লেট্ৰিন কচা হয়, পকা অমিতা কেঁচা মগুৱে কৰে নিৰাময়। বহুত আছে এনে ঔষধি পাছে পৰে কম, তোমালোকৰ দিহাৰ বাবেও বাট চাই ৰম। উপকাৰ হ'ব বুলি ইয়াকে দিলো তুলি, নেভাবিবা মোক আকৌ কবিৰাজ বুলি। ধন্যবাদ। পুৱাই উঠি খালী পেটত কুহুমীয়া পানী, কোনোদিনে নহয় জানা গেছৰ আমনি। খোজ কঢ়াৰ অভ্যাস কৰা পুৱা গধূলি, শৰীৰটো লাগে ভাল মনো মুকলি। কি খাদ্য অপথ্য হয় জানি থোৱা ভাল, নহ'লে যে কেতিয়াবা মিলিব জঞ্জাল। মচুৰ খোৱা প্ৰচুৰ হ'লে পুৰণি কাহ আহে, ইউৰিক এচিড আছে যদি তৎক্ষণাত বাঢ়ে। তেল মছলা নিদি যদি পচলা সিজাই খায়, লাহে লাহে ইউৰিক এচিড কমি গুচি যায়। মাজে মাজে শুকান মাছ খোৱা যদি আনি, বসন্ত ৰোগ ওচৰ চাপি নাহে কাহানি। কাণৰ ভিতৰে তোমাৰ বিষ হয় যদি, কপৌ পাতৰ ৰস দিয়া দিব বিষ বধি। মাছৰ কাঁইট ডিঙিত লাগি পথালি দি ধৰে, মুড়ি চোবাই খাই দিয়া মুহূৰ্ততে এৰে। অৰ্শত যদি ভুগি আছা চিন্তা নকৰিবা, অমৰা গছৰ ছাল আনি খুন্দি ৰস খাবা। বৰালি মাছ, পুঠি মাছ, মাংস আৰু আদা, অৰ্শ ঔষধ সেৱন কৰি এইবোৰ নাখাবা। হিমগ্ল'বিন শৰীৰত গৈছে যদি কমি, ডালিমৰ গুটি খোৱা মাছৰ খোৱা বামি। পেট খামুচি ধৰি যদি হয় অহা যোৱা, ঘিউ দি গাখীৰৰ চাহ একাপ খাই যোৱা। চকু যদি খচখচাই কৰিছে আমনি, ধুই লৈ কথনা ফুলৰ ৰস দিয়া আনি। বহুমূত্ৰ ৰোগ হ'লে নয়নতৰা খায়, নিৰাময় নহ'লেও উপশম পায়। ৰাতি যদি কেতিয়াবা নাহে টোপনি, ক'লা ফুল দুটি জানা দিবা মোহাৰি। টনচিল হ'লে হয় বৰ আমনি, চতিয়ানাৰ আঠা খোৱা বিস্কুটত সানি। কোষ্ঠকাঠিন্য থাকিলে জানা লেট্ৰিন কচা হয়, পকা অমিতা কেঁচা মগুৱে কৰে নিৰাময়। বহুত আছে এনে ঔষধি পাছে পৰে কম, তোমালোকৰ দিহাৰ বাবেও বাট চাই ৰম। উপকাৰ হ'ব বুলি ইয়াকে দিলো তুলি,
নেভাবিবা মোক আকৌ কবিৰাজ বুলি। ধন্যবাদ।